নতুনকৈ খন্দা ফিচাৰীটোত আজি পানী ভৰাইছোঁ। পানীটো সোনকালে ভৰাই দিছোঁ কাৰণ পুখুৰীটো বনাব লাগিব, যিহেতু নতুন ফিচাৰী। প্ৰায় 4 ফুটমান পানী ভৰাই দিম বুলি ভাবিছোঁ। আজি চ'তৰ 2 তাৰিখ, বহাগ মানতহে বৰষুণ জাকে পুখুৰীটো যিহেতু ভৰাব, তেতিয়ালৈ আকৌ যদি মই ৰখি থাকোঁ, তাত মাছৰ খাদ্য উৎপন্ন হ'বলৈ এমাহমান লাগিব। তো যিহেতু মই চ'তৰ শেষতে পোনা দিম পুখুৰীত, সেইকাৰণে সোনকালে পানীটো ভৰাই লৈছোঁ। চূণ গোবৰ আদি মাৰি ইয়াক ৰেডি কৰিব লাগিব। পানীটো সেউজীয়া কৰিব লাগিব, যিবোৰ উদ্ভিদ প্লাৱক লাগে মাছৰ কাৰণে, সেইখিনি যাতে হৈ উঠে আগতীয়াকৈ। পুখুৰীটো খান্দি থাকোঁতে অলপ বৰষুণে দিগদাৰ কৰিলে, অলপ ফিনিচিং কাম বাকী থাকিলে। তেওঁ যিমানখিনি পাৰত দেখিছে এইবোৰ চব JCB মেচিনেই কৰা, মানুহ লগোৱা নাই। মানুহে অকণমান চপৰা কেইটামান তুলি দিলে, যিবোৰ মাজত পৰি আছিলে। ওচৰতে এখন নৈ আছে, যথেষ্ট ভাল চফা পানীৰ নৈ এখন আছে। তাৰ পৰাই মই পানীখিনি ভৰাই আছোঁ মটৰৰ সহায়ত। পুখুৰীৰ পাৰৰ এই হাঁচৰ পাৰটো মেচিনেই খান্দিলোঁ। অলপ ফিনিচিং কাম থাকিলে বাকী আছে। বিশেষকৈ মেচিনে খান্দিলে অকণমান কাম বাকী থাকে, মানুহে খান্দিলে সম্পূৰ্ণ ধুনীয়াকৈ কামটো হৈ পৰে। যিহেতু আজিকালি মানুহ পাবলৈ নোহোৱাই হ'ল, মেচিনে খান্দিবলগীয়া হয়। পুখুৰীটোৰ গভীৰতা হৈছে পথাৰৰ যিটো লেভেল, সেইটোৰ পৰা 6.5 ফুট। 6.5 ফুট এইটো কাৰণে খান্দিছোঁ, আৰু পথাৰ লেভেলৰ পৰা খৰালি পানী 1 ফুট নামি যায়, তো খৰালিও 5.5 ফুট পানী থাকি যাব। বাৰিষা 7 ফুট পানী হ'ব। পানীৰ লেভেলটো মাছৰ কাৰণে 5 ফুটৰ পৰা 7 ফুট হোৱাটো ভাল। তাতকৈ বেছি হ'লেও বেয়া, বা কম হ'লেও খৰালি অকণমান দিগদাৰ হয়। পুখুৰীৰ পাৰৰ গছবোৰ অলপ কাটিবলগীয়া আছে। গছবোৰ অলপ কিনাৰলৈকে নিশ্চয় দেখিছে, সেইবোৰ কাটিম এইকেইদিনত। পুখুৰীৰ এই পাৰটো যিটো ষ্টাৰ্টিং পইণ্ট, এইটো 45 ডিগ্ৰী এংগুলত খন্দা আছে, যাতে জাল টানি উঠাবলৈ সুবিধা হয়, বা ভৱিষ্যতে যাতে মই পুখুৰীটো সিঁচিলে মানে ট্ৰেক্টৰ নমাবলৈও সুবিধা হয়। তলটো হাল বাবৰ কাৰণেই হওক বা মাটি উঠাবৰ কাৰণেই হওক, সেইকাৰণে 45 ডিগ্ৰী এংগুলত ৰাখি দিয়া হৈছে। এইটো মূৰেও তেনেকৈ ৰখা হৈছে, আৰু সিটো মূৰেও তেনেকৈ ৰখা হৈছে। আৰু বহাগৰ চ'তৰ শেষত যিটো মাছ মেলিম, সেইটো ডাঙৰ চাইজৰ পিচ মাছেই মেলিম। প্ৰায় 100 গ্ৰাম চাইজৰ মাছ নাৰ্চাৰী পুখুৰীৰ পৰা আনি ইয়াত মেলিম। স্পনটো আনি নাৰ্চাৰী পুখুৰীত ডাঙৰ কৰি লোৱা হয়। তাৰ পৰা আনি
মেইন পুখুৰীবোৰত মেলোঁ। খান্দি থাকোঁতে দুদিন ডাঙৰ বৰষুণ দিছে, তাৰ কাৰণে পানী সিঁচি লৈও খান্দিবলগীয়া হ'ল। তলখন অকণমান কাম বাকী থাকিলে, মেচিনৰ সহায়ত চুচিব পৰা নগ'লতেও প্ৰায় কাম হৈ গ'ল। আৰু অকণমান দীঘল কৰিবলগীয়া থাকিলে পুখুৰীটো, সেইটো কামো ৰৈ গ'ল বৰষুণৰ কাৰণে। আৰু এইটো পুখুৰীত মই আমুৰ কাৰ্প মাছ মেলিম। এই মাছটো সোনকালে বাঢ়ে, বাঢ়ন ক্ষমতা বহুত ভাল, খুব মঙহল মাছ আৰু খাবলৈও ভাল যথেষ্ট।